ইছলাম ধৰ্মাৱলম্বী ৰাইজে নিজৰ জীৱনত এবাৰ হলেও হজলৈ যোৱাৰ ইচ্ছা প্ৰকাশ কৰে। সেই সপোন কাৰোবাৰ বাস্তৱত পৰিণত হোৱা দেখা যায়। ৰঙাপাৰা ফুলগুৰি বৰকতি মছজিদ সমিতিৰ উদ্যোগত হজলৈ যোৱা ব্যক্তিসকলক ৰাজহুৱাভাৱে সম্বৰ্ধনা জনায়। ফুলগুৰিত অনুষ্ঠিত হোৱা সম্বৰ্ধনা অনুষ্ঠানটিৰ আঁত ধৰে মিছামাৰীৰ বিশিষ্ট সমাজকৰ্মী আব্বাছ আলীয়ে। উক্ত মছজিদৰ অধীনৰ মিৰাজুদ্দিন আনচাৰী আৰু তেওঁৰ পত্নী খাজাৰা খাতুনে এইবেলি পবিত্ৰ হজলৈ যাবলৈ ওলোৱাত দুয়োগৰাকীকে ৰাজহুৱাভাৱে ফুলৰ মালা ফুলম গামোচাৰে সম্বৰ্ধনা জনায়। তাৰোপৰি মিছামাৰী লাখুপৰা মহম্মদ নাছিৰ হুছেইন আৰু তেওঁৰ পত্নী মেহেজা বিনকো শুভকামনা জনায় ৰাইজে। অনুষ্ঠানটিত ৰঙাপাৰা পৌৰসভাৰ প্ৰাক্তন সভাপতি চহানৱাজ আনচাৰী, ফুলগুৰিৰ বৰকতি মছজিদৰ সমিতিৰ বিষয়ববীয়াসকল, ৰঙাপাৰাৰ বিশিষ্ট ধৰ্মপ্ৰাণ ৰাইজ উপস্থিত থাকে। लगा